আৰু ইমান গাল এপছৰ নাম কৈছে কিন্তু এই এপছটোৰ নাম এতিয়ালৈকে কোনো কোৱা নাই। এইবাৰ লাষ্ট চাওঁ কোনে পাৰে। জিমেল নাই হোৱা, বাইক ষ্টেণ্ড গেম নাই হোৱা, নাই হোৱা। আৰু মানে মই কৈ আছোঁ স্নেপচেটত 500 টকা কেনেকৈ পায় আপোনালোকে চাই থাকক। মই এতিয়া স্নেপচেটৰ যোনটো মানে প্ৰাইচটো ইয়াত স্নেপচেট বুলি লিখা আছে আপোনালোকে দেখিছে। আৰু ইয়াত মানে আপোনাৰ প্ৰাইচটো থাকিব, যোনে ক'ব পাৰিব 500 টকা দিয়া হ'ব। আৰু মানে কেনেকৈ ক'ব কি কৰিব ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, বুজি পাব। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নতুন এটা গেম। আৰু গেমটো আৰম্ভ হ'ব স্নেপচেটৰ পৰা। এইটো চাওক ইয়াত লিখা আছে। আৰু কেনেকৈ আৰম্ভ কি হ'ব মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি মানে নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আৰু ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত কি নাম লিখা আছে আপোনালোকে চাই লওক, মই নকওঁ। মই যদি এতিয়া কৈ দিওঁ আৰু ইহঁতকেইটা মোৰ ওচৰতে আছে, ইহঁতে মানে গম পাই যাব কি নাম লিখা আছে। আৰু ইয়াত যোনটো নাম লিখা আছে এই নামটো মানে ইয়াৰ পৰা ইয়াত 6টা আছে। 6টাৰ ভিতৰত মানে যোনটোৱে ক'ব পাৰিব তাৰে আপোনাৰ পুৰস্কাৰ 500 টকা। পূৰা খেলিব ৰেডি না? পূৰা ৰেডি? মানে গোটেইকেইটা পূৰা ৰেডি হৈ আছে। আৰু ইয়াত আপোনাৰ এইফালে যোনটো নাম লিখা আছে এই নামটো মানে এইপিনৰ পৰা নেদেখি মই সেইফালে ঘূৰাই থৈছোঁ। এইফালৰ পৰা মানে সিহঁতক দেখুওৱা নাই, দেখালে সিহঁতে গমেই পাই যাব ন। এতিয়া সিহঁতে এটা এটা আহিব, আহি পেলাই নামটো ক'ব, যাৰটোৱে মানে শুদ্ধ হয় সেই 500 টকা পাই যাব। দিয়া আহা, এটা আহা। নাই হোৱা, ভুল। ফেচবুক ভুল, ইউটিউব ভুল, ইনষ্টাগ্ৰাম ভুল, মেছেঞ্জাৰ ভুল, মজ ভুল, ভুল, ইপাল ষ্টাৰ ভুল, গুগল ভুল, গেলাক্সি ষ্ট'ৰ ভুল, ক্ৰম ভুল, টিকটক ভুল, কেমেৰা ভুল, মজ ভুল। মানে ইয়াত কি লিখা আছে এতিয়ালৈকে এটা মানে শুদ্ধ কৰি ক'ব পৰাই নাই, সেইকাৰণে এটা আহি আছে লাইট আহ। কেলকুলেটাৰ ভুল, ভিডিঅ' এপ ভুল, প্লে ষ্ট'ৰ ভিটমেট ভুল, প্লে ষ্ট'ৰ ভুল, জিলি ভুল, পেটিএম ভুল, ভুল, মিছো ভুল, ইনশ্বট ভুল, ৰিছো ভুল, মিছো ভুল, ফোনপে ভুল, এমাজন ভুল। মানে এতিয়ালৈকে মানে শুদ্ধকৈ নামটো ক'ব পৰা নাই। এইফালে চাওক, আৰু মানে সিহঁতে দেখা নাই সেইকাৰণে মানে নামটো এতিয়ালৈকে শুদ্ধকৈ ক'ব পৰা নাই। মানে লাষ্টত দেখুৱাম, এতিয়া নেদেখুৱাওঁ। এতিয়া ভিডিঅ'টো মানে একদম ভিডিঅ' লাষ্টত দেখাম সিহঁতক ইয়াত কি লিখিছোঁ। ভুল, ভুল, ভুল। আৰু ইয়াত আপোনাৰ 6টা আছে। ইহঁত 6টাৰ ভিতৰত যোনে শুদ্ধ কৰি নামটো ক'ব সিয়ে মানে 500 টকা পাই যাব। এতিয়ালৈকে কোনো ক'ব পৰা নাই, চাওঁ ক'ব পাৰে নে নোৱাৰে। ষ্টুডিঅ' নাই হোৱা, ফাইল মেনেজাৰ নাই হোৱা, সেটিং নাই হোৱা, কাইন মাষ্টাৰ নাই হোৱা, এমএফ ৰেডিঅ' নাই হোৱা, মাইনক্ৰাফ্ট নাই হোৱা, ডিটিএছ ষ্টুডিঅ' নাই হোৱা, ফোন নাই হোৱা। আৰু ইমান গাল এপছৰ নাম কৈছে কিন্তু এই এপছটোৰ নাম এতিয়ালৈকে কোনো কোৱা নাই। এইবাৰ লাষ্ট চাওঁ কোনে পাৰে। জিমেল নাই হোৱা, বাইক ষ্টেণ্ড গেম নাই হোৱা, নাই হোৱা। স্নেপচেট চাওক কিমান গাল এপছৰ নাম কৈ পেলাই লাষ্টত ইহে পাৰিছেগৈ। 500 টকা লাগিবনে? লাগিব লাগিব। লাগিব এই আছা, এইটো লিখা আছিল দেখিছ? মই এবাৰ মানে গোটেইকেইটাকে দেখাই দিওঁ ইয়াত কি লিখা আছিল। এই আছা, কিমান গাল এপছৰ নাম কৈছে কিন্তু এইটো এপছৰ নাম কোনোৱে কোৱা নাই। এতিয়া 500 টকাটো লাগিব। আৰু ফাইনেলি এতিয়া মানে ইয়ে পাই গ'ল 500 টকাটো। সেইটো দেখিছ কি লিখা আছে? এতিয়া মই পইচাটো দি দিওঁ, এইটো ধৰ। যিহেতুকে ই জিকি গ'ল আৰু পইচাটোতো ইয়াক দিবই লাগিব ন। আৰু মানে ই জিকিছে আৰু সেইকাৰণে পইচাটো তাকে দি দিওঁ। আৰু এইফালে চাগে সিহঁতে মানে তই মানে কেনেকৈ ভাবিলি এইটো এপছ হ'ব বুলি? এইটোতো ইমান বহুত টাইমৰ পৰা হেৰি কৰি আছোঁ, কোনো এইটো এপছৰ নাম কোৱা নাই। লাষ্টত মই ভাবিছোঁ কোনো কোৱা নাই, ময়ে কওঁ এইটো এপছৰ নাম। 500 টকাৰ পৰা ভাল লাগিছে নে? এই তাহাঁতৰ পইচা দেখিছে নাই? একদম পইচা লৈ পেলাই ৰৈয়ে আছে তাই। এতিয়া চবকে কিবা খোৱাবি নে? যিকেইটা মানে হা এইফালে গোটেইকেইটা এইফালে কিবা খোৱাব বোলে। আমাক খুৱাব লাগিব। কি খোৱাবি ক? কি খোৱা? তহঁতে কি খাবি? চিপছ চিপছ। এই পালি কি খাবা?